যাতে ওলাই আহিব পৰা অসুবিধা জন্মি আছে সেইবিলাক পোনপটীয়াভাৱে চাফ চিকুণ কৰি লৈ পেলাই অসমৰ ৰাইজৰ মাজলৈ আমি লৈ অনাৰ অন্যতম আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই ক্ষেত্ৰত লাগিব অসমৰ নৱপ্ৰজন্মসকলৰ অসম সত্ৰ মহাসভাৰ সত্ৰ বন্ধুসকলৰ অন্যতম এটা একাগ্ৰতা আৰু এটা লাগিব সচেতনতা। আজি আমাৰ অসমৰ সত্ৰ মহাসভাৰ যুৱতীৰ্থসকলৰ যিহেতু আমাৰ প্ৰতিজন নতুন ইয়াত থকা সমূহ সতীৰ্থ বন্ধুসকলৰ আজি এখন নতুন ৰূপ দেখা দেখি হৈছে আমাৰ। আমি যোৰহাটত হৈছিলোঁ, গোলাঘাটত হৈছিলোঁ, তথাপিও আজি ইয়াত আমি আশা প্ৰকাশ কৰিছিলোঁ আৰু আমাৰ প্ৰতিনিধিবৰ্গসকল আহিব আৰু আমাৰ বন্ধুবৰ্গ আমাৰ সতীৰ্থসকল আহিব, তেতিয়া আমাৰ মুখবিলাক আৰু চিনাকি হ'লহেঁতেন, তেতিয়া আমাৰ সংগঠনটো আৰু অধিক শক্তিশালী হ'ব। আমি অন্য জাতীয় সংগঠনবিলাকৰ তুলনা ক্ষেত্ৰত তুলনা কৰোঁ, যিহেতু আমাৰ সংগঠন হৈছে এটা নতুন আৰু আমাৰ সংগঠনটো হৈছে আমাৰ জাতীয় সংগঠনটো হৈছে এটা আধ্যাত্মিক চিন্তাধাৰা আগবাঢ়ি যোৱা এটা সংগঠন। গতিকে আমাৰ প্ৰতিটো লক্ষ্য উদ্দেশ্য আৰু কাৰ্যপন্থাত আমি আগ পিছ চাই মেলি আমি কাৰ্যপন্থা আমি হাতত ল'ব লাগিব। সেইবাবে আমি ভাবিছিলোঁ যে অসম সত্ৰ মহাসভাৰ সমুদ্ৰ যুৱতীৰ্থৰ বিভিন্ন আমাৰ যিবিলাক শাখাসমূহ আছে, জিলাসমূহ আছে, আঞ্চলিকসমূহ আছে, আমি অৱশ্যে আমি জ্ঞাত যদিও মই ক'ব বিচাৰিছোঁ যে অসমৰ যিমান সত্ৰ মহাসভাৰ আঞ্চলিকসমূহ আছে ইতিমধ্যে চাগে কোনো আঞ্চলিক সমিতি সক্ৰিয় হৈ থকা নাই। সেইবাবে মই অসম সত্ৰ মহাসভাৰ প্ৰত্যেকখন জিলা সমিতি আৰু আঞ্চলিক সমিতি সক্ৰিয়ভাৱে জাগ্ৰত কৰি লোৱাৰ পিছত আমি অসমৰ মূল মজিয়াত আমি এটা ডাঙৰ পদক্ষেপ ল'বলৈ আগবাঢ়ি যাব পাৰিম। গতিকে আমাৰ সত্ৰ মহাসভাৰ গ্ৰাছ লেভেলটো আমাৰ সমন্বিত যুৱতীৰ্থ আমাৰ গ্ৰাছ লেভেলটো আমি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। যি পদক্ষেপবিলাক আমি আজি বিষয়বস্তুবিলাক আলোচনা কৰি মই প্ৰথমে কথা এটা ক'বলৈ বিচাৰিছোঁ, সমন্বিত যুৱতীৰ্থৰ আমাৰ এটা ভাতৃ সংগঠনৰ আমাৰ শৈলেশ্বৰ যিটো ভৰ্তি মাচুল আছে ব্যৱস্থা আছে, যুৱকসকলক উলিয়াই অনাৰ কিছুমান প্ৰচেষ্টা আছে, সেই প্ৰচেষ্টাবিলাক আমি অৱলম্বন কৰিব লাগিব, তেতিয়া আমাৰ যুৱকসকল আমাৰ মাজলৈ ওলাই আহিব। যুৱকসকলক অনাৰ প্ৰচেষ্টাবিলাক আমি প্ৰথমে যুৱকসকলক আমি অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছত সত্ৰ মহাসভাৰ গোটেই বিষয়বস্তু তেওঁলোকক আমি সাংঘাতিক দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰি তেওঁলোকক আমি কিছুমান আমাৰ কৰ্মশালা আমি আয়োজন কৰিব লাগিব। এনে কিছুমান পন্থা ল'লে আমাৰ সংগঠনটো শক্তিশালী হ'ব। দ্বিতীয়টো কথা হৈছে যে আমাৰ যুৱকসকল উলিয়াই আনিবৰ কাৰণে আজি অসমৰ বিভিন্ন সংগঠনবিলাক চলিবৰ বাবে কিছুমান তেওঁলোকৰ পন্থা আছে। আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰোঁতো আমি এটা বেলেগ দিশলৈ গুচি গৈছোঁ যে আমাৰ দান মনোভাৱ যিটো আমাৰ পুঁজি, অসম সত্ৰ মহাসভাৰ সতীৰ্থ আমাৰ সকলৰ হাতত আজি পুঁজিৰ অভাৱত আমাৰ মনোবল আছে কিন্তু আমাৰ ধনবল নাই। আমি ধনবলৰ ব্যৱস্থা এটা কৰাৰ ক্ষেত্ৰত আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আমাৰ কেন্দ্ৰীয় সম্পাদক উপমণ্ডল সম্পাদক দীপক কুমাৰ বৰুৱাদেৱে আছে, তেওঁ এটা আঁচনি আমাক আগত যুগুতাব আৰু সেই অনুষ্ঠানৰ যোগেদি আমি মনোবলটোৰ লগতে আমাৰ ধনবলটো অলপ সক্ৰিয় কৰি লৈ পেলাই আমাৰ অনুষ্ঠানটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কিদৰে আমি সক্ৰিয় হৈ উঠিম তেনেকুৱা আলোচনা লৈ পেলাই আমি আজি এই সভাখন আয়োজিত কৰিছোঁ। ইয়াকে কৈ মই মুক্ত সামৰণি মাৰিছোঁ। আপোনালোকক আমাৰ